ফটোকপি এই ফটোখন এই ভিডিঅ' যে দেখাইছোঁ আপোনালোকে কি দেখিলে বাৰু এইটো এটা আমাৰ চৰকাৰী অফিচ চৰকাৰী অফিচত আপোনালোকে কাম কৰিবলৈ যাব হ'লে কি পৰিস্থিতি হয় আপোনালোকে দেখিব আপোনালোকৰ কঁকাল বিষাই যাব কিন্তু তাত কৰ্মচাৰী নাহে কোনে লেকাম লগাব এই কৰ্মচাৰীসকলক কোনে লেকাম লগাব মামাই কিয় লেকাম লগাব পৰা নাই এই কৰ্মচাৰী চৰকাৰী কাৰ্যালয় একে পৰিৱেশ একে ছবি চলি আছে NKTVৰ কৰ্মসংস্কৃতি সন্ধানী অভিযান সময় কিমান হৈছে 11:43 আৰু এটো হুজাই জিলাৰ ডবকাৰ বিন্নাকান্দি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় 12 বজালৈ এই কাৰ্যালয়টোত মাত্ৰ এজনেই কৰ্মচাৰী বাকি সকলো অহা নাই স্থিতি যে আপুনি দেখিছে সকল ডবকাতে নহয় সকলো অফিচতে আজিকালি এনেধৰণে হৈ আছে কিন্তু মামাই কৈ আছে যে সকলোকে লেকাম লগাব কিন্তু কিহৰ কাৰণে এনেকুৱা হৈ আছে কিয় পৰা নাই আৰু কিহৰ কাৰণে কৰ্মচাৰী এনেধৰণে সময়মতে নাহে আপুনি য'তেই নাযাওক কৰ্মচাৰী সময়মতে নাহে আৰু কৰ্মচাৰীক গৈ আপুনি কাম দিব কামটো তেওঁৰ লগতে এই চাদা মোহাৰিব এই পানী খাব তেওঁলোকে এনেকৈ টাইম পাছ কৰি থাকে এই লেকামটো লগাব লাগে নালাগে আপোনালোকে ৰাইজসকল কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওকচোন NKTVৰ গৈ সজাগতা কৰিব লাগে NKTV কিয় যাব লাগে NKTV গৈ সজাগতা কৰিব লাগে তেতিয়াহে চেক কৰিবলৈ যায় তাৰ আগতে কি অফিচাৰবিলাক কি বহি থাকে নেকি কি শুই থাকে নেকি তেওঁলোকে কিয় নকৰে এই ব্যৱস্থা এনেকুৱা এটা ব্যৱস্থা লওক যাতে এনেধৰণে অফিচত গৈ আমাৰ জনসাধাৰণ মানে সাধাৰণ জনতা যাতে পৰিচালিত হ'ব নালাগে কষ্ট ভুগিব নালাগে চাওঁ আহক প্ৰতিবেদনটো প্ৰথম আহে আপুনি আৰু তাৰপিছত বাকী পিছত তেওঁলোক আহে মই অফিচ খুলি 4:30 কৰি যাওঁ যাওঁতেওতো সোনকালে গুচি যায় 5 বজাৰ পূৰ্বে কেতিয়াবা তাকে কেতিয়াবা যায় ডিমৌ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়তো সুন্দৰ পৰিৱেশ 11 বাজি গ'ল চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে শাৰী মচি চাফা কৰিছেহে কাৰ্যালয় বিডিঅ'ৰ অফিচৰ পিছফালৰ পৰিৱেশ এয়া মদৰ বটল পৰি আছে গৰু চৰি আছে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পিছফালে ৰূপায়ণ কৰা আঁচনি এয়া চাওক ইয়াৰ লগতে লাগি আছে ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যালয় ইয়াৰ ভিতৰলৈও সোমাই গ'ল সাংবাদিক ইয়াতো কোঠা খালী কথা কাহিনী একেই হুজাইৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ৰ কোঠাই কোঠাই সোমাল আমাৰ দেখা পালে আৰু কি দেখাম আপোনালোকেও সদায় ভুক্তভোগী কিজানি আপোনালোকে কমেণ্ট কৰি জনাব ভিডিঅ'টো এনেকুৱা শ্বেয়াৰ কৰক ইমানেই শ্বেয়াৰ কৰক যাতে এই ভিডিঅ'টো সকলোৱে পাওক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া সজাগ হওক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া এই উচিত ব্যৱস্থা লওক যে অফিচবিলাকত উচিত ব্যৱস্থা লওক যে তেওঁলোকৰ যিকোনো যিটো হাজিৰি দিবলগীয়া আছে হাজিৰি দিব লগাটো ঘৰতে বহি যাতে তেওঁলোকে হাজিৰি দিব নোৱাৰে 10টা বজাত যেনেকৈ স্কুলবিলাকত কৰিছে স্কুলবিলাকৰ নিচিনা ষ্টিক কৰক মোবাইলতে দিব লাগিব তাত ডিভাইচ থাকিব ডিভাইচত যিটো ডিভাইচ মোবাইলৰ ডিভাইচটো ক'ত হ'ব লাগিব অফিচত হ'ব লাগিব আৰু তাতেহে দিব পাৰিব আৰু বাহিৰলৈ ওলাই গ'লেও যাতে তেওঁ বাহিৰলৈ গৈছে লোকেশ্যনত দেখা পাব এনেধৰণৰ ব্যৱস্থা কৰিব লাগে হয়নে নহয় কমেণ্ট কৰি জনাব ধন্যবাদ আকৌ লগ পোৱাৰ আশাৰে লৈ আহিম এনেকুৱা ভিডিঅ' আপোনালোকে চাই থাকিব ধন্যবাদ